সোণাপুৰৰ টোল গেটত টোল কৰ্মচাৰী এজন যাত্ৰী ঘুচিয়াই নাক পৰ্যন্ত ফালি দিয়ে। এয়া নাকেৰে ঘুচিয়াই কেটে জুলাই দিছে। কিন্তু এয়া কাহিনী এটা সৰু অংশই। অসমৰ টোল গেটত এনে পৰম্পৰা বহুত আগৰ পৰাই চলি আছে। 1 মাৰ্চ 2023 নগাঁও ৰহা গেটত 3জন যাত্ৰীয়ে টোল দি কেৱল ৰিচিপ্টটো খুজিছিল। বিনিময়ত টোল গেটৰ কৰ্মচাৰীয়ে তেওঁলোকক গৰু পিটন দিয়ে। আনকি এবাৰতো দহলাপুৰৰ টোল গেটত দাদাগিৰি ইমানে চৰম পৰ্যায় পাইছিল যে অৱসৰ ৰাইজে ধৈৰ্য হেৰুৱাই গোটেই গেটখনতে জুই লগাই দিছিল। আৰু বিশেষকৈ টোল গেটত থকা কৰ্মচাৰীসমূহ আমাৰ অসমীয়া ল'ৰা নহয়। মেক্সিমাম টোল গেটতে আমাৰ অসমীয়া ল'ৰাক কেৱল লোকেল মানুহ মেনেজ কৰিবলৈ ৰাখে। কিন্তু কেছ কাউণ্টাৰ বা মেনেজমেণ্টৰ পাৱাৰ পাই বাহিৰৰ মানুহ হাতত থাকে, যেনে বিহাৰ, উত্তৰ প্ৰদেশ, হাৰিয়ানা। আৰু ইহঁতক যদি সৰু কুৱেশ্যন এটা সোধে চিধা মুখে কেতিয়াও উত্তৰ নিদিয়ে। আৰু যদি ইয়াত আপুনি ভাবে যে পুলিচ কমপ্লেইন কৰিম, তেন্তে তাৰ আগতে জানক যে বৰ্তমান অসমত চলি থকা গোটেই কেইখন টোল গেটৰ মালিকে অসমৰ বাহিৰ হয়। এতিয়া সোণাপুৰৰ টোল গেটখন আছে MS ইনোভেশ্যন লিমিটেড কোম্পানীৰ আণ্ডাৰত। আৰু এই কোম্পানীৰ টোটেল নেটৱৰ্ক 500 কোটি টকাৰ ওপৰত। নলবাৰী গালিয়া টোল গেটখন আছে SI ইঞ্জিনিয়াৰিং প্ৰাইভেট লিমিটেড কোম্পানীৰ আণ্ডাৰত। এই কোম্পানীৰ টোটেল নেটৱৰ্ক 100 পৰা 500 কোটি টকাৰ ভিতৰত। আৰু ইমান ডাঙৰ কোম্পানীবোৰৰ শিপা ইমান দলৈ থাকে যে আমাৰ স্থানীয় পুলিচে তদন্ত চলাবতো পাৰে, কিন্তু সিহঁতক লগাব পৰা ক্ষমতা নাই। আৰু মালিক ইমান পাৱাৰফুল হোৱাৰ বাবে তলৰ কৰ্মচাৰীও দাদাগিৰি কৰা সাহস পায়।